নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আছোঁ বছৰটোৰ দিৱসসমূহৰ বিষয়ে জানুৱাৰীৰ পৰা অক্টোবৰলৈকে আমি আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছোঁ আজি আমি আলোচনা কৰিম নৱেম্বৰ মাহৰ দিৱসসমূহৰ বিষয়ে তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো 5 নৱেম্বৰ বিশ্ব সুনামি সজাগতা দিৱস ৱৰ্ল্ড সুনামি এৱাৰনেছ ডে 5 নৱেম্বৰ গুৰু নানক জন্মবাৰ্ষিকী গুৰু নানকছ বাৰ্থ এনিভাৰ্চাৰী গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰৱৰ্তক এই দিৱসটোক প্ৰকাশ উৎসৱ বা গুৰু পুৰব বুলিও জনা যায় 7 নৱেম্বৰ শিশু সুৰক্ষা দিৱস ইনফেণ্ট প্ৰটেকশ্যন ডে 7 নৱেম্বৰ চন্দ্ৰশেখৰ ভেংকট ৰমনৰ জন্মদিন চন্দ্ৰশেখৰ ভেংকট ৰমনছ বাৰ্থডে তেখেত আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী যিয়ে ৰমন এফেক্টৰ উদ্ভাৱন কৰিছিল ৰমন এফেক্টৰ উদ্ভাৱনৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় আপোনালোকে কমেণ্ট কৰি জনাব যিটো আগৰ ভিডিঅ'ত আলোচনা কৰা ইতিমধ্যে হৈ গৈছে 9 নৱেম্বৰ বিশ্ব স্বাধীনতা দিৱস ৱৰ্ল্ড ফ্ৰীডম ডে 10 নৱেম্বৰ বিশ্ব ৰাজহুৱা পৰিবহণ দিৱস ৱৰ্ল্ড পাব্লিক ট্ৰেন্সপৰ্ট ডে 11 নৱেম্বৰ ৰাষ্ট্ৰীয় শিক্ষা দিৱস নেশ্যনেল এডুকেশ্যন ডে ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনটোত এই দিৱস পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কোন তাৰিখে পালন কৰা হয় কমেণ্ট কৰি জনাব 14 নৱেম্বৰ শিশু দিৱস চিলড্ৰেনছ ডে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনত এই দিৱস পালন কৰা হয় 16 নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস নেশ্যনেল প্ৰেছ ডে 17 নৱেম্বৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছ ডে আগৰ মাহটোত বিশ্ব শিক্ষাৰ্থী দিৱসৰ কথা পাইছিলোঁ আপোনালোকে যদি চোৱা নাই চাই ল'ব 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিন জুবিন গাৰ্গছ বাৰ্থডে 1972 চনৰ এই দিনটোত জুবিন গাৰ্গৰ জন্ম হৈছিল 19 নৱেম্বৰ আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱস ইণ্টাৰনেশ্যনেল মেন্স ডে 20 নৱেম্বৰ বিশ্বজনীন শিশু দিৱস ইউনিভাৰ্চেল ষ্টুডেণ্টছ ডে 21 নৱেম্বৰ বিশ্ব দূৰদৰ্শন দিৱস ৱৰ্ল্ড টেলিভিছন ডে 21 নৱেম্বৰ ৰাষ্ট্ৰীয় দৰ্শন দিৱস নেশ্যনেল ফিলচফি ডে 24 নৱেম্বৰ লাচিত দিৱস 26 নৱেম্বৰ ভাৰতৰ সংবিধান দিৱস কনষ্টিটিউশ্যন ডে অফ ইণ্ডিয়া 1949 চনৰ এই দিনটোতে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী হৈছিল 26 নৱেম্বৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস নেশ্যনেল মিল্ক ডে বিশ্ব দুগ্ধ দিৱস কোন তাৰিখে পালন হয় কমেণ্ট কৰি জনাব আজিলৈ ইমানখিনিয়ে আছিল পৰৱৰ্তী ভিডিঅ'বোৰত বাকী দিৱসসমূহৰ বিষয়ে আলোচনা কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ